আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইফালে মোৰ ওচৰত আছে আছে আমাৰ নবৌ লাজ কৰে আচলতে আপোনালোকক দেখুৱাই থাকিম কি কি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম গান বজি আছে বিশেষ ভইচ শুনিব পাৰে মই আপোনালোকক গোটেই দোকানখন দেখুৱাবলৈ চেষ্টা কৰিম হাই হেল্ল' কিবা এটা কওক আকৌ এতিয়া আমি মামীক আগবঢ়াই নিবলৈ আহিছিলোঁ মামী কিবা এটা কৈ দিয়া তোমাক এতিয়া আগবঢ়াই কৈ দিয়া গৈ আছো এতিয়া কি মেলা চাম নে ফাৰ্মলৈ আৰু কি চাম মেলাই চাব মেলা চাবলৈ আহিছো মই পইচা 20,000 আনিছো চবকে মিঠাই কিনি দিম মই তামোল খাম তুমি যি কোৱা তাকে দিম যি কোৱা তাকে দিম কিবা এটা মামীয়ে আমাক কিবা এটা কিনিব লাগিব কিন্তু কি দোকান তামোল পাণৰ দোকান আকৌ তামোল পাণ খাম মই আনিব নোৱাৰিলো তামোল পাণ আৰু এইখন মেলালৈ সোমাই যোৱা প্ৰথমখন গেট কি সুন্দৰকৈ বাঁহেৰে তৈয়াৰ কৰা হৈছে আপোনালোকে চাওক আগলৈকে মানুহকে কিন্তু কিমান দেখুৱাই থাকিম চাওক চাইছো দেই এনে চাওক ল'ব নোৱাৰিমে হপাই ইমান দাম এইবিলাক মেখেলা ন এনে কি পলু বুলি কয় নুনি পলু হয় নাই নুনি পলু আৰু কি বুলি কয় পাট পলু পাট এইটো পাট পলু বুলি কয় নুনি পলু বুলি কয় এইটো পকিব হ'লে কেনেকৈ গম পায় আপুনি পকিবলৈ হ'লে কেনেকৈ পকিব এতিয়া গম পাব ৰং আহি যাব নীলা নীলা হয় তাৰমানে ন পকিব টাইমত ইয়াত এতিয়া পকা নাই নিচিনাকৈ আহি যাব সেইটো সিহঁতৰ পকি যাব সেইটো পকিব টাইমত নীলা হয় তাৰমানে এৰী পলু যেনিবা এনেকৈ খৰ কৰে হয় নাই টাইম আহি যাব আৰু এইটো হৈছে এৰী সূতা কটা মেচিন আৰু এই মানুহজনেই বনাইছে আৰু প্ৰদৰ্শনী হিচাপে দেখুৱাবলৈ আনিছে ক্ষেত্ৰত বিশেষভাৱে আগভাগ লোৱা উদ্যোগ লোৱা আমি ব্যক্তিৰ নাম আমি ল'ব লাগিব সকলোৱে সহযোগ কৰিছে আমাৰ বিভাগীয় সঞ্চালিকা মহোদয় আছে বিভাগীয় মন্ত্ৰী মহোদয় আছে আমাৰ সকলো আছে কিন্তু বিশেষভাৱে আমি দুগৰাকী ব্যক্তিৰ নাম আমি ল'ব লাগিব এগৰাকী সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু এটি প্ৰতীকেৰে সম্পন্ন জনাবৰ বাবে মই আমাৰ বন্দী সোণোৱাল বাইদেউক অনুৰোধ জনাইছোঁ মুকুন্দ গাহৰি কোনে দিছে মামীয়ে দিছে মামীয়ে আমাক গাহৰি খুৱাইছে বৰ মজা দেই মামী ৰ খাই থাক মামী মই তামোল খাম মই নাখাওঁ বৰ মজা খুৱাইছে দেই খাওক লৈ লওক মজা আপোনালোকক দিবলৈ থাকিলে দিম ল'ব বহুত লাভ আছে সিহঁতেহে লাভ পাইছে আমি নাপাওঁ না খাও বৰ টেষ্টি হৈছে ন মই চাদা খাইছো চাদা তামোল খাইছে এনে কৈছে চাদা খাইছে বুলি কোনোবাই ৰহি লোৱা কথা আছে না আছে নহয় ৰহি খাব নি ক'ত আছে ঘৰত
গোটেইখন গোন্ধা মন বোলা থাকিব ঘৰলৈ যাব ক'ত যাব নহয় মই থ'বলৈ জেগা নাই কাৰণেহে বিহুত বনাম আগৰ পৰা বনালে ঘৰত খাবৰ কাৰণে বনাম কিন্তু মই বিহুলৈ বনাব না বেছিকৈ খোৱাখিনি ৰখাই নাথাকোঁ আৰু ন অ' জেঠাইসকল কি কৰি আছে আপোনালোকে হয় কি সূতা কাটিছে মুগা সূতা চাওঁ অকণমান দেখুৱাই দিয়ক এয়া কি লেটা ভাল লাগিছে এইটো খাই নহয় ন এইটো চাগে বিক্ৰী হয় ন এইটো কেজি কেনেকৈ অঁ ঠিকে আছে ভঁৰাল আছে তেখেতৰ ওচৰত এতিয়ালৈকে সেই পেৰাটো খোলা নাই মই এটা সৰু এটা কথা কওঁ এবাৰ মানে কি হৈছে এটা ইণ্টাৰভিউ হৈছিলে দেই একদম মানে কষ্ট শুনি আছে গহিনত ল'ৰাটো আহিলে তোমাৰ নাম কি সতীশ কি কৰা পুলিচ দৰমহা কিমান এইটো যে ঘূৰি আছে এইটো কি বুলি কয়নো ভাও হা ভাউৰী মানে অসমীয়া অতীত কালৰ পৰা এইটো আগতেও মুগা কাটোতে এইটো মানুহে ব্যৱহাৰ কৰে আমি এতিয়া উন্নত ধৰণে কৰোঁ যেনিবা খালি আজি ইয়ালৈ অনা নাই ভাল লাগিছে দেই আৰু এইখিনি সকলোখিনি বস্তু গছৰ ছাল আৰু শিপা শিলেৰে বনোৱা হৈছে আপোনালোকক কিছুমান বস্তু মই দেখুৱাই থাকিম আৰু আপোনালোকে ইয়াৰ ভিতৰত কি কি চিনি পাইছে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব জনাব কি গছৰ হয় এইবিলাক কি গছজোপা কি গছ আপোনাৰ সকলো গছ পায় আৰু এইজোপা হৈছে 25 বছৰ হৈছে গছজোপা অকণমানি তাতে কি ধুনীয়াকৈ ইমান বছৰ ধৰি সংৰক্ষণ কৰি ৰখা হৈছে আপোনালোকে চাওক কি ধৰণে শিপাখিনি পাক খাই গৈছে আৰু ৰাতি প্ৰগ্ৰেমটো নেক্সটটো ভিডিঅ'ত পাব ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো চাবলৈ হ'লে ধন্যবাদ